बरपेटा रडनि साखाथि बेलगुरियाव पुलिसा सेबनानै गोबां बिबांनि गांजाजों लोगोसे सानै सुबुंखौ हमनो हायो। आसाम सरकार आरो पुलिस खुंथाया जौ जुवा ड्राग्स गांजानि सिखाव फालांगि आरो जायखिजाया आयेन बेरेखा हाबानि हेंथायै गोख्रों राहा लाबोदों आरो पुलिस खुंथाया गोबां जायगायाव सेबनाय आरो स्रोद सुलुंनि बिथा खालामनानै संदाननायनि गेजेरजों गांजा ड्राग्स बायदि सिखाव फालांगि खालामनाय आरो बेजों लोब्बा थानाय गोबां सुबुंखौ हमनानै आयेननि गेजेरजों जोबथेसालिनि साजा होबोदों। नाथाय अब्लाबो खायसे सुबुङा बेफोरबायदि हाबा मावनायनिफ्राय जानगारनानै थायाखै। मख'नो गोनां बाथ्रादि बरपेटा जिल्लानि सिङाव बावैसो सान सिगां गुबुन दाबनै जायगायाव ड्राग्स फालांगिजों सोमोन्दो थानाय दुथां सुबुंफोरखौ पुलिसा हमनानै आयेननि गेजेरजों साजा होनाय जाथाय जालांबाय। बेबादिनो बरपेटा जिल्लाजों नांजाबनाय बरपेटा रड साखाथि बाक्सा जिल्ला सिंनि बेलगुरियाव 5 सेप्तेम्बर बृहस्पतिबारनि हराव पुलिसा मोनसे स्रोद सुलुंनि बिथा खालामनानै सेबनायाव गोबां बिबांनि गांजाजों लोगोसे सानै सुबुंखौ हमनो हायो। पुलिसा हमनो मोननाय सानै सिखाव गांजा फालांगिरिखौ गबर्धनानि मुकुन्द नाथ आरो बेलगुरिनि सन्तोष चन्द्र बर्मन होनना मिथिहोदों। सानै गांजा फालांगिरिनिफ्राय 10 किल' 700 ग्राम गांजाजों लोगोसे AS 15T 5229 नम्बरनि सुइफ्ट डिजायर गारि आरो गंनै मबाइल फन मोनो होनना मिथिहोयो। गुबुन फारसेथिं हमनो मोननाय गांजाफोरखौ गबर्धनानिफ्राय AS 15T 5229 नम्बरनि सुइफ्ट डिजायर गारिजों बरपेटा रडनि बेलगुरियाव फाननो लाबोदोंमोन होनना पुलिसा सन्देह खालामदों। গাঞ্জা হয় গম পাইছিলি গাঞ্জা বুলি গম পাম গাড়ীত যে গাঞ্জা লৈছে গম পাওঁ গম পাওঁ মই গম পাওঁ। बरपेटा रडनिफ्राय पुरन देउरिनि रिपर्ट समनि रादाब। গম পাওঁ কি বুলি গম পাওঁ গাঞ্জা বুলি গম পাওঁ গাড়ীত যে গাঞ্জা লৈ আহিছে গম পাওঁ ভালকে কৈছোঁ ইফালে চাই কওক না মই লৈ আহিছোঁ বাছ কি লৈ আহিছে তই গম পাওঁ নাই গাঞ্জাটো লৈ আহিছোঁ গাঞ্জা বুলি লৈ আহিছ তই গাঞ্জা বুলি জান? অঁ ঠিক আছে এইটো ওজন কৰ এতিয়া ওজন কৰ ডাইৰেক্ট ওজন কৰ এখেতে অৰ্ডাৰ দি মালটো লৈছে ভলাই মই নাজানো সি হালবাৰীৰ পৰা মালটো মই গাড়ীখন ভাড়া হিচাপত মই আহিছোঁ এইখিনিয়ে মই ঠিক আছে দেখা কি আছে ভিতৰত চাওঁ এইটো বেগ হয়নে? এইটো বেগ কি ঘৰৰ পৰা আনিছে এই ভলাই আনিছে। কোন ভোলা? আমাৰ এই ইয়াতে দেখাই দেচোন কোনটো ভোলা সন্মুখত আহক অঁ ই কোন হয়? মই কৰ্মচাৰী ইফালে চাই ভোলা ইয়াৰ হ'লে কোনে তুমি কি কৈছিলা? মই গাড়ী চলাইছিলোঁ। অঁ এইটো কোনে আনিছে? ইয়াতো মোক ভোলাই আনিছে মই অনা নাই। আচ্ছা তই কি ক'ব লাগে তই ক ইয়াত ক কথাখিনি ক। মই গৰীব মানুহ মোক কাম কৰাই মানুহে মোক মই লাভৰ কাৰণে মই হাজিৰাৰ কাৰণে মই তাৰ গাড়ী নিজৰ তাৰ গাজা সেইকাৰণে মই গৈছোঁ। এইটো মালিক হয়। কোন মালিক নাম কি? এইটো মুকুন্দ মালিক। নামটো কি? মুকুন্দ। তাৰ ঘৰ ক'ত? গোবৰ্ধনা। এইটো গাঞ্জা ক'লৈ আনিছিল? এইটো ক'ব নোৱাৰোঁ খালি মই তাৰ পৰা আনি দিলি মোক হাজিৰা দে। তোক কি গাঞ্জা তাৰ ঘৰৰ পৰা আনি দিব লাগে? অঁ কি ভালকৈ ক কিমান হাজিৰা দিয়ে? হাজিৰা 300-400 পায়। অঁ গেলি লগত আপ ডাউন কৰে। কি কাম কৰিব লাগে তাৰ 300 টকা পাবৰ কাৰণে? গাড়ীত যাব লাগে আহিব লাগে আহি পেলাই আৰু মানুহ যদি কোনো কাষ্টমাৰ আহে কৈ দিব লাগে। এইটোৱে কি কাষ্টমাৰ কিহৰ কাষ্টমাৰ? এই গাঞ্জাৰ কাষ্টমাৰ। ইয়াৰ ঘৰত গাঞ্জা থাকে? ঘৰতে থাকে না ক'ত থাকে এইটো নাজানো কিন্তু গাঞ্জা তাৰ পৰাই হিচাপে ৰাখিছে? অঁ কৰ্মচাৰী। তোৰ ক'ব লাগে কিবা আছে? কি আছে কচোন? এইটো লৈ নাই এইটো বেগ হয়নে? এইটো বেগ কি ঘৰৰ পৰা আনিছে ই? অঁ ঘৰৰ পৰা আনিছে। হা ঘৰৰ পৰা আনিছে? অঁ ঘৰৰ পৰা আনিছে। ভালকৈ কৰিছে না? কৰিছে। এইটো চাব এতিয়া কি আছে তই দেখাই ভিডিঅ' কৰিব ভালকৈ দেই। কৰি লওঁ জিৰত ফটো মাৰি ৰাখি ন ফটো মাৰি ল'ব ফটো মাৰি দে ফটো মাৰিছে নে? ভিডিঅ' কৰি নাই ফটো ফটো মাৰ